কি হয় এইখিনি ঠাণ্ডা পানী চাওঁ তোৰ প্লেটখন চাওঁ দেৰি হ'ব বনাই আছে বুলি কৈছে শেষ হৈ গ'ল বুলি কৈছে এখন খোৱা বস্তু মেলি লৈছোঁ আজি ৰাতিপুৱা সোনকালে উঠি গা পা ধুই চাকি গছ দিলোঁ লৰালৰিকৈ খাবলৈ যোগাৰ কৰিলোঁ আৰু অকণমান লৈ যাবলৈ যোগাৰ কৰিছোঁ আজি আমি গৈ আছোঁ ঘৰলৈ যাবলৈ সময়ত ইমান লৰালৰি হয় নহয় ৰাতিপুৱা সোনকালে যাব লাগে ইয়াৰ পৰা ওলাই আৰু বস্তু বাহিনীবোৰ ভালকৈ থৈ যাব লাগে এয়া আমি ওলাই আহিলোঁ আৰু যাবলৈ উঠি ল'লোঁ আমাৰ বেগ দিছোঁ নাই এনেকুৱা অৱস্থাকে ল'ব লগা হৈছে ওপৰতে দিছোঁ বেগ এয়া আমি গুৱাহাটী আহি পাই গ'লোহি বহুত টাইম লাগিলে পিছে দেই আজি গৰমৰ দিনত কিন্তু কুঁহিয়াৰ ৰসটো খাব লাগে দেই ভাল পেচাবৰ কাৰণেও ভাল হয় সেইকাৰণে খাই ল'লোঁ আৰু ৰাতিপুৱাই একেবাৰে লৰালৰি কৰি খাই অহা অকণমান কিবা এটা খাওঁ লাগিছিলে সেইকাৰণে এই দাদাজন ইয়াতে আছিলে আৰু ভাল লাগে ইয়াতে খাই সেইকাৰণে ইয়াতে খাই ল'লোঁ ঘৰত আগতে কুঁহিয়াৰ বাৰীয়ে আছিলে কিমান কুঁহিয়াৰ ৰস খাইছিলোঁ তাৰ টেষ্টটো পিছে আজি পাইছোঁ দেই বহুত দিনৰ মূৰত বহুত ঠাইত খাইছোঁ কিন্তু পানীহে লাগে মানুহজনে প্ৰায় ক'ৰবাত জাৰ্ণি কৰিব থাকিলে প্ৰায় খাবলৈ কৈ থাকে দেই কুঁহিয়াৰ ৰসটো আৰু ভালো পিছে পেচাবৰ কাৰণেতো বহুত বেছি ভাল আৰু ৰাতিপুৱাই অহা যে ইটো সিটো কৰি টাইমটো পাছ কৰি আছোঁ আৰু এইফালে দেখিছেনে ইমান বৰ গৰমত নহয় চুৱেটাৰ জেকেট লগাই ঘূৰি ফুৰিছে পূৰা দেৰি হ'ব বনাই আছে বুলি কৈছে শেষ হৈ গ'ল বুলি কৈছে ইয়াতে অকণমান ফেন চলি আছে ভাল লাগিছে ইয়াতে বেছি মানুহ নাই বাৰু ইয়াতে কম মানুহে খাই কিনে একদম ভাল লাগে আমি ইয়াত খাই থাকোঁ প্ৰায় ইয়াত খাই দিলোঁ যে চবেই চলাই থাকে নাই বহুত শ্ল' চেপেটা লগালোঁ কালি খোৱা বোৱা কৰি অলপ ৰেষ্ট লৈ বেগ উলিয়াই আনিলোঁ এইফালে আমাৰ গাড়ীও আহিছে গাড়ী লাগিবই এতিয়া আমি ISBTৰ পৰাই উঠিছোঁ আৰু এইফালে গাড়ীত উঠি ল'লোঁ দুইজনে দেখিছেনে বেগ আমাৰ কিমান হয় ঘৰলৈ যোৱা সময়ত ওলাইছোঁ আৰু এতিয়া আজি কম্বল নলওঁ পিছে কম্বল হেৰি লৈ আহিছোঁ বেডশ্বীট লৈ আহিছোঁ ঠাণ্ডা লাগে এটা ইমান গৰম উঠিছে নহয় এতিয়া ওলাইছে যে 6টা বাজি গ'ল পাইছোঁ অলপ কাম আছে কিবা পানী বটল এটা এখন খোৱা বস্তু মেলি লৈছোঁ গৰম হৈছে ইমান পিঁয়াজ কাটিব লাগিব টেঙাটো কাটিব লাগিছিলে আৰু এইফালে ৰাতি কিন্তু বহুত বেছি বৰষুণ দিলে গোটেই ৰাস্তাটো অকল বৰষুণ আৰু ৰাতিপুৱা নামিবলৈ হৈছে সেইখিনি সময়তো বহুত বেছি বৰষুণ দিছে আৰু কেতিয়া ঘৰ পাওঁ কেতিয়া নামো তেনেকুৱা লাগি আছে আৰু এইফালে গা পা ধুই আহিলোঁ ৰাতিপুৱা আহি মানে ৰ'বলৈ সময় নাই আৰু যেনেকৈ আছিলোঁ তেনেকৈ চাফাই কামত লাগি গ'লোঁ আৰু এতিয়া দুপৰীয়া 2:30মান বাজিলে এতিয়াহে গা পা ধুই আহিছোঁ মই বুলিয়ে নহয় আৰু ঘৰ পাই সকলোৱে কামতে ধৰিলোঁ ভাত খোৱা দেৰি হ'ল আৰু এইফালে অকণমান আমলৈটো পাছিলে খুব আমলৈ দেই সেইটো কম তথাপিও ভাজিলোঁ আৰু এইফালে গাহৰিৰ লগত বনাইছোঁ কঁঠাল বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে ঘৰ পাই আৰু কঁঠালেই খালোঁ কঁঠাল বুলি নহয় বহুত বস্তু খালোঁ কিন্তু ভিডিঅ' ফটো এনেকৈ কৰা নহ'ল আৰু এতিয়া চাইছোঁ নহ'লে কৰা আৰু এয়া হৈছে আমাৰ লাডু গোপাল অকল আমাৰ লগতে লাগি ফুৰে সঁচাকৈ ঘৰ গ'লে মানে টাইমবোৰ কেনেকৈ পাছ হৈ যায় মানে ধৰিবই নোৱাৰি আৰু এইফালে উৰুকাৰ দিনা লাড়ু অকণমান বনালোঁ মায়ে পিছে পিঠা পনা এইবিলাক বনালে বাৰু আমি লাডু বনালোঁ এনেকৈ আৰু এইফালে বিহুৰ দিনাৰ দৃশ্য ভিডিঅ' দিছিলোঁৱে চাগে শ্বৰ্ট ভিডিঅ' আপোনালোকক কিন্তু লং ভিডিঅ' তেনেকৈ দিয়া হোৱা নাছিলে এয়া কণী যুঁজোৱা এইফালে আকৌ মানুহজনে মাহ হালধি পিচি আছে সেইবিলাক হালধি থেকেৰা
গা ধুবলৈ এইফালে এজনে চাই দিয়ক এইফালে পূৰা বহি লৈছে পতাত বোলে দিগদাৰ হয় ইয়াতে পিচিছে তিতা কেৰেলা গছজোপা দেখিছেনে আৰু এইফালে গা পা ধুই আহি মা দেউতাহঁতৰ কাৰণে সেৱা কৰিবলৈ যা যোগাৰ কৰিলোঁ বিহুৱান দিলোঁ সকলোকে সেৱা শুশ্ৰূষা কৰি আৰু এইফালে ভাতত লাগিলোঁ এইফালে মালিকে ভাত খাই আছে এইফালে সকলোকে ভাত দি দিছোঁ এইবিলাকে ফূৰ্তি আনন্দ নহয় জানো এইবিলাকে পৰম্পৰা নহয় জানো ভাল লাগে সকলোৱে লগে ভাগে এসাঁজ খায় আৰু এইফালে মামীহঁতে আহিলে বিহু লগাই দিওঁ আকৌ চাওঁ তোৰ প্লেটখন চাওঁ এই গাহৰি তেল দি দিলে ক'ব মই দিছিলোঁ বেলেগে নহয় মইতো দিম সেইটো বিশ্বাস কৰিম আমি কি হয় এইখিনি আকৌ এইফালে সন্ধিয়ালৈ নহৰু পানী ছটিয়াইছোঁ সকলোতে মাই দিছে জাক আৰু এইফালে জেজেলি পকা কেৰা কঁঠাল সকলোবিলাক এই দৰ্জামুখতে আঁৰি দিছোঁ এয়া আকৌ বৌহঁতৰ ঘৰত বিহু চলি আছে বিহু খাবলৈও আহিছিলোঁ এইফালে বৌহঁতে বিহু মাৰি আছে সকলোৱে খুব বেছি ভাল লাগে ন আমাৰ এই গাঁৱলীয়া পৰিৱেশত এইফালে বৰ্জনাও আছে দেউৰো আছে সকলোৱে ফূৰ্তি কৰি আছে আৰু বিহুৰ সময়ত আজি আকৌ যাব ওলাইছোঁ এতিয়া ঘৰলৈ গধূলিয়ে হ'ল এফালে গৈছিলোঁ মামাহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰপৰা দেৰিয়ে হ'ল এতিয়া ঘৰলৈ ওলাইছোঁ আৰু এতিয়া ফোন কৰি আছে ঘৰৰ পৰা আহিছে নাই ওলাইছোঁ আৰু এইফালে চাইডেও অকণমান গৈ আছোঁ পামগৈ আৰু বৰ বেছি দূৰ নহয় দেই আমাৰ ঘৰলৈ ইমান দিনৰ মূৰত সকলোকে লগ পাই বহুত বেছি ফূৰ্তি লাগিছে আৰু বহুত বেছি ফূৰ্তি কৰিছোঁ এনজয় কৰিছোঁ আৰু গান লাগি আছিলে সেইকাৰণে কথাখিনি দিব নোৱাৰিলোঁ আৰু সকলোৱে বহুত বেছি ফূৰ্তি কৰিছে এইফালে খুৰীহঁতে বিহু কৰি কৰি ভাগৰি গৈছে অলপ বোলে বহি লয় এইফালে বেলেগ এজন উঠিছে গায়ক এবাৰ সঁচাকৈ আমাৰ ঘৰৰ মানুহবিলাকে মানে বহুত বেছি ফূৰ্তি কৰিব পাৰে আৰু এইবিলাক আমাৰ ধেমালি আৰু এইফালে জোৱাই আহিছে ভনী জোৱাই সকলোৱে মিলি বহুত বেছি ধেমালি কৰিলোঁ ফূৰ্তি কৰিলোঁ সেয়াই আৰু অকণমান সকলোকে দেখাই দিছোঁ এয়া আমাৰ আইতা অকণমান বয়স হৈছে বাৰু অকণমান গাটো ভাল নাই তথাপিও মানে শিৱসাগৰ নাজিৰা লাগিলে আৰু সকলোবিলাক লগ খালে তেওঁ মানে ৰ'বই নোৱাৰে ইমান বেছি বিহু ভাল পায় নাচি ভাল পায় ফূৰ্তি কৰি ভাল পায় তথাপিও অকণমান নাচি দিছে আৰু গাটো বেয়া অৱশ্যে তেওঁ হ'লেও এতিয়া ভাল পাইছে বাৰু সঁচাকৈ বিহু বুলি ক'লে আৰু ঘৰ নগ'লে ভাল নালাগে ন বহুত বেছি ভাল লাগে বহুত বেছি ফূৰ্তি কৰোঁ কিছুমানে সকলোৱে মিলি আৰু এইফালে আমাৰ মোৰ দেউতা হয় দেই বহুত বেছি ধুনীয়া গান গাই আহিছে মই নোযোৱা আগত বোলে তেহেঁতি বহুত বেছি ফূৰ্তি কৰিলে এইফালে ফটোশ্বুট চলি আছে পূৰা ফটোশ্বুট দেখিছে নাই এইফালে এইকেইজনী এইফালে এইকেইটা একদম পূৰা ফটোশ্বুট চলিছে এতিয়া বিহু কৰিম আমি সকলোৱে এজন দিছে নাই হিৰো আমাৰ হাউলি তুলি বামুধন নাদনো পানী টুপি জোকাই তুলি বালাই মাতো বুলি মুধন চেনাই মাতিব পৰা নাই মাতিলো চাই বহুত বিহু মাৰিলোঁ একদম
বিহু মাৰি মাৰি ঘামি গৈছোঁ দেখিছেনে কেনেকুৱা ঘামিলোঁ গোটেইখিনি আৰু এইফালে শেষ হোৱা নাই সিহঁতৰ ফটোশ্বুট এতিয়াও চলি আছে বিহু মৰাৰ পাছতো আৰু বিহু গাই থাকিম আৰু এতিয়ালৈকে দেখিছেনে সেইজন একদম চশমা টচমা পিন্ধি আৰু এইফালে কেমেৰামেন আৰু দৰ্শক গৈছে ইতিমধ্যে বহুতখিনি আৰু এঘৰত মাৰিবগৈ আছে ইয়াত শেষ হৈছে আৰু এতিয়া এনেকৈ মাৰি আছোঁ বিহু আপোনালোকক ভিডিঅ'বোৰ দি আছোঁ বাৰু দেই ৰাতিলৈ অকণমান ভাগৱত পাঠৰ আয়োজন কৰিলে সকলো যিহেতু আছে সেইকাৰণে দেউতাই ভাবিলে অকণমান ভাগৱত পাঠকে কৰাই দিওঁ বুলি আৰু খুব বেছি ভাল লাগিলে ভাগৱত পাঠ শুনিও আৰু এইফালে আমাৰ ভাইটিয়ে এবাৰ জলকীয়া খেতি কৰিছে তাৰো অকণমান ক্লিপ দেখাই দিলোঁ সকলোকে বৰ ধুনীয়া হৈছিলে দেই পুলিকেইটা এতিয়া পিছে জলকীয়া হৈছে মই এতিয়াহে এডিট কৰিছোঁ বাৰু ভিডিঅ'টো ঘৰত দুদিন থাকি আহিলোঁ আৰু এইফালে ভাইটিহঁতি যাবলৈ ওলাইছে এইফালে লাডু দেখিছেনে সিহঁতি ফটো পোষ্ট দি আছে মই আকৌ ভিডিঅ' কৰি আছোঁ এইফালে মায়ে দেখাই আছে লাডুক কি কেনেকৈ ৰৈ আছে বুলি সিহঁতি ওলাই দিলে আৰু মোৰ অতিকৈ মৰমৰ বহুত বেছি মৰমৰ স্কুটিখন আজি বিক্ৰী কৰিম বুলি ভাবিছোঁ সেইকাৰণে অকণমান মেমৰি হিচাপে ভিডিঅ' কৰি থলোঁ আচলতে চলোৱাই নহয় মা ঘৰত থাকোঁতেও বছৰ হিচাপ ৰুমৰ ভিতৰতে পৰি থাকিলে ইয়ালৈ লৈ আনিলোঁ ইয়াতো বহুত দিন এনেকৈ পৰি থাকিলে সেইকাৰণে এতিয়া চলোৱা মানুহ নাই সেইকাৰণে দিয়ে দিওঁ বুলি ভাবিছোঁ নিজে ৰোৱা বস্তু চিঙাতে মজা একদম এইফালৰ পৰা আহিব লাগে এইজোপা এইকেইটা দেখিছেনে এইবোৰ নিজে ৰোৱা দেই পেহী ঘৰৰ পৰা আনিছিলোঁ ইয়াৰ সঁচটো ভাল হয় দেই সেয়াকেইটা তাকে দুটামান ছিঙি লৈছোঁ যিহেতু যামগৈ লৈ যাওঁ আৰু এয়া আহি পাই গ'লোহি গুৱাহাটী ISBT আৰু আমাৰ যাওঁতেও কিমান বেগ আৰু আহোঁতে কিমান বেগ দেখিছেনে বেগেই বেগ আৰু এইবিলাকে অনা নিয়া চলি থাকে আৰু আমাৰ ঘৰলৈ যাওঁতে ঘৰলৈ মানুহবিলাকলৈ কিবা নিওঁতে আকৌ এইফালে ঘৰৰ পৰা আনোতে বেগ দেখিছেনে ইমান বেছি ঘৰৰ পৰা আহোঁতেও বহুত বেছি বেগ আৰু যাওঁতেও বহুত বেছি বেগ ইয়াতে বহি আছোঁ আৰু এতিয়া বেছি কিবা এটা আনিবলৈ ইমান মহ দেখিছেনে গোটেই মহ আজি বৰষুণ দিছিলে তাকে এতিয়া উবেৰ আহি আছে সময় ৰ'ব লাগিব সেইকেইটা জলকীয়া ঘৰৰ পৰা আনিছিলোঁ দেই কিন্তু ঘৰত জলকীয়া লাগিছিলে কেইজোপামান পুৰণা গছ আছিলে কিন্তু মই এইবিলাক দেখাবলৈ নহ'ল ঘৰত গৈ মানে মোৰ গাও বেয়া হ'ল অকণমান সেইকাৰণে মই ভিডিঅ'বিলাক ইমান কৰাই নহ'ল এতিয়া আৰু এডিট কৰোঁতে